মই আজি আছোঁ জাজিমুখ কমাৰ গাঁৱত আহিছিলোঁ বিভিন্ন কামত আহি পেলাই এখন বহুত দিনৰ আগত তাঁতৰ শালত মানে তাঁত বৈছিলোঁ মাৰ সতে বৈছিলোঁ মায়ে শিকাইছিল মায়ে এৰি থৈ যায় তাৰপিছত মানে মই বওঁ মাক সহায় কৰি দিওঁ আজি বহুত বছৰ হ'ল সৰু মানে আচলতে তেতিয়া কিমান হ'ব ক্লাছ 6, 7 সেই তেনেকুৱা সময়ৰ কথা চাগে 6, 7, 8 তেনেকুৱাবিলাকৰ সময়ত মই বৈছিলোঁ তাঁত বৈছিলোঁ মাক সহায় কৰি দিওঁ আৰু শিকিবলৈ খুব মন আছিলে তেতিয়া তাঁতো বওঁ ঊলো গুঠো সেইবিলাক মানে খুব মানে ভাল লগা দিন আছিলে আজি আহি পেলাই দেখিলোঁ তাঁতখন দেখি পেলাই মন গ'ল আজি মন গৈ পেলাই বোলো মাকো মাৰি থৈ যাওঁচোন মাৰি থৈ গ'লে ভাল লাগিব এইফালে মই কৰি আছোঁ বাইদেউ আছে বাইদেৱে আচলতে এইখন তাঁতশালখন কৰে আৰু সিফালে এই বাইদেউ বৈ আছে গামোচা বৈ আছে এইখন কি বৈছে আপোনালোকে এইখন কি কৰিছে সেইটো গাৰু কভাৰ কৰিছে এই বাইদেউ গামোচা বৈ আছে আচলতে খুব সুন্দৰ এটা পৰিৱেশ এই তাঁতৰ শালৰ যিটো আমাৰ পৰম্পৰা অসমীয়া মানুহৰ যিটো পৰম্পৰা এইটো আচলতে অতীজৰ পৰা আছিলে এতিয়া আচলতে চহৰৰ সভ্যতাত চহৰৰ নাগৰিক মানে নগৰীয়া সভ্যতাত এইবিলাক আচলতে দেখিবলৈ পোৱা নাযায় আগৰ আমাৰ মাহঁতে নিজৰ কাৰণে যিখিনি প্ৰয়োজনীয় আঁঠুৱাই হওক চাদৰ হওক মেখেলা গোটেইখিনি ঘৰতে বৈ লৈছিল সেই পৰম্পৰাটো এতিয়াও এই গাঁৱত আছে গাঁৱত তেখেতসকলে আপোনালোকে নিজৰখিনি নিজে বৈ লয় নহয় নিজৰ যিখিনি প্ৰয়োজনীয় হয় প্ৰয়োজনীয় কাপোৰ কানিখিনি নিজে বৈ লয় সেইকাৰণে ইয়াত তেখেতসকলে যিখিনি পিন্ধি আছে সকলোখিনি চব নিজে বৈ লোৱা সেইটো কাৰণে এই পৰম্পৰাটো ইয়াত যে আছে সেইকাৰণে আবুৰতা আছে নগৰীয়া সভ্যতাত সেই আবুৰতা নাই খুব ভাল লগা এটা পৰিৱেশ সেইটো কাৰণে মই মাকো অকণমান বৈ চাবলৈ খুব মন গৈছে খুব ধুনীয়া এটা পৰিৱেশটোত আজি আচলতে মই মানে মাকো দুবাৰমান মানে ব'বলৈ মন গৈছে নামবিলাকো পাহৰিছোঁ আচলতে কেইটামান বস্তুৰ নামখিনি আপুনি কৈ দিব নেকি এইটোতো আপোনাৰ এইটো ব হ'ল এইটো দৈ বাতি দহি তাৰপিছত এইখন আপোনাৰ ৰাজখনত ইয়াত হয় দ্ৰৌপদী এইডালক কি বুলি কয় এইডাল পুতল হয় এইখিনি কি নাচনী জৰি কয় এইখিনি মনত আছে মোৰ নাচনী জৰি কয় এইখিনি তাৰপিছত এইটোতো মাকো কয় এইটো কয় তলুঠা কয় এই দুইটাকে তলুঠা কয় ন হয় হয় এইডালক কাণমাৰি কয় এইডালক কি বুলি কয় দ্ৰৌপদী এইটো শলখা হ'ব আৰু চাগে দুইখনত মানে বান্ধি কৰি ৰাখিছে যে সেইটো কাৰণে এইটো শলখা এইটো মানে এইটো আজিৰ পৰম্পৰা নহয় এইটো বহুত পুৰণা অতীজৰ পৰম্পৰা তেতিয়াৰ পৰা এইটো ধৰণে চলি আছে এই শালখন আপোনাৰ কিমান বছৰ পুৰণা হ'ব পাৰে বহুত দিন হৈছে ন বহুত বছৰ পুৰণা হয় আচলতে ই পটককৈ বেয়া নহয় আৰু মৰম মোহবিলাক সোমাই থাকে ঠিক আছে মই বাৰু মাকো মাৰি যাওঁ ইয়াত সূতা কম আছে দেই সূতা কম আছে মই সূতাটো এইফালে ল'ম নহয় জানো এইফালে লৈছোঁ তেনেকৈ ল'ম মই মনত মানে চৰি পানী দিবলৈ অকণমান ঢিলা হৈ আছে চাগে পাৰিছো দেই ইমান দিন কৰা নাই যদি পাৰিছো প্ৰথমবাৰত অকণমান দিগদাৰ হৈছিলে কিন্তু এইবাৰ পাৰিছো ঠিক আছে নে এইডালত দিম ন ঠিক আছে অকণমান হেৰি হৈছে বহুত দিন কৰা নাই যে ঠিক আছে হ'ব আৰু মানে এইখিনি অকণমান আওৰাই ললো আকৌ ভৱিষ্যতে আকৌ এনেকুৱা পালে কৰিম আৰু এইখিনি ক্ষেত্ৰত এনেও মই ব্যস্ত আছো এই গামোচাৰ ক্ষেত্ৰত আমি কিছুমান মানে থলুৱা গামোচা উৎপাদনৰ ক্ষেত্ৰত আমি ব্ৰত হৈ আছো আমি বিভিন্ন স্থানৰ পৰা আমি গামোচা আনি বা বোৱনী মানে শিপিনী সূতাৰ বোৱাই পেলাই আমি বিক্ৰীৰ ব্যৱস্থা কৰি আছো আমি আচলতে এটা বিপ্লৱ কৰি আছো যে বহিৰাগত যিখিনি গামোচা গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ যি সংস্কৃতি তাৰ পৰা আহি আছে সেই বস্তুটো আমি বন্ধ কৰি পেলাই আমি থলুৱা গামোচাৰ আমি বজাৰ দখল কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি আছোঁ এক প্ৰচেষ্টা তেখেতসকলৰ লগতো আজি আহি পেলাই ইয়াত তেনেকুৱা এটা কথাই আলোচনা হ'ল পৰৱৰ্তী পৰ্যায়ত আকৌ আমি ইয়ালৈ আহিম তেখেতসকলৰ লগত আমি এনেকুৱা ধৰণৰ বাৰ্তালাপ কৰি পেলাই আমি এই ব্যৱসায়টো তেখেতসকলৰ যোগেদি আমি
এই বোৱা কটাখিনি কৰিলে মুগা মোচা উৎপাদন কৰি সৰহীয়াকৈ কৰিব পাৰিলে তেখেতসকলৰ কাৰণেও যথেষ্টখিনি মানে স্বাৱলম্বিতাৰ ক্ষেত্ৰত সুবিধা হ'ব। ধন্যবাদ। না